हेलो गाइस हेलो रहा आमार स्टाइলত नमस्कार तो আপোনালোকক স্বাগতম জনাইছো আমাৰ এটি অন্যতম ভিডিও লৈ অন্যতম হয় নতুন ভিডিও মানে অসমীয়া ভুল হয় কি কম আৰু বাদ দিয়ক তো ব্যাকগ্ৰাউণ্ডটো দেখা পাই গমে পাইছে আজি কাবাৰ বাৰ্থডে বিয়াৰ হয় বাৰ্থডে সৰু বাচ্চা নহয় কিন্তু আমাৰ বুঢ়ী দুটাৰ ইয়েস গাইস আমাৰ দুটাৰ বাৰ্থডে আপোনালোকে ভাবিছে যে আমি দুটা টুইনছ নেকি নহয় টুইনছ এইটো এটা কোইনসিডেন্স মোৰ 2 বছৰৰ বাৰ্থডে দিনত এও জন্ম পাইছিলে তো আমি এটা মানে টুইনছ বুলি কয়ে দিও আৰু ইমান এগালমান কৈ থাকাতকে তো আজি ভিডিওটো দেখাম সন্ধিয়া টাইমখিনি মানুহ আহিব ফ্ৰেণ্ডছ আহিব কোন কোন আহিছে মোকে দেখা পাব আমি কি কি খাওঁ কি কি কৰোঁ তো ভিডিওটো চাই থাকক সম্পূৰ্ণকৈ কৈ দিয়া আকৌ চাব গাইজ আপোনালোকে ভাবিছে চাগে এইটো আকৌ কেতিয়াৰ ভিডিঅ' এইটো হৈছে ছানডে মানে আমাৰ বাৰ্থডেৰ দুদিন আগৰ তো আদিতি আৰু মোৰ লগৰ ল'ৰাটো মানে কৌশিকে আহি আমাক ছাৰপ্ৰাইজ দিছিলে জীৱনত ফাৰ্ষ্ট টাইম কোনোবাই ছাৰপ্ৰাইজ দিছিলে গাইজ বহুত হেপ্পী ফিল হৈছিলে হাই কো সবে একবাৰ আদি হাই কো গা বেয়া ভাই নকৰ হাৰে হলেও কিবা কিবা কোৱা শুভকামনা দিয়া বাৰ্থডে বুলি এ বাৰ্থডে আৰু বছৰ বছৰ আহিব বছৰ বছৰ বুঢ়ী হবি আৰু একো নহয় দেখছা কিমান নিগেটিভ মানুহবিলাক হা অলপমান মন বেয়া কৰি দিলে চাকৰি পোৱাৰ পিছত যে আমাক ফুৰাব লৈ যাও ওকে আৰু ধুনীয়া হোৱা যিমান বয়স ও মাই গড মুখখন দেখাই দি এইফালে খোৱা লোৱা কৰিছে কেনেকুৱা আইটেম খানা কেনেকুৱা মই কিন্তু খোৱা নাই এনে মজা বুলি কৈছো এইফালে আন্টি কেনেকুৱা তোমালোকৰ এইটো মনালিছা স্কুলৰ ফ্ৰেণ্ড আৰু এইফালে ডিম্পল দিয়া হাই কোৱা এইকেইটা মোৰ ষ্টুডেণ্ট কেনে ঐ মানটো বাইদেউ বাৰ্থডে খালি কিবা ক হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে হেপী বাৰ্থডে টু ইউ আৰু মুখত নহয় itu 10 টাকা দুইটাই মিলি চলা দিয়েছে হ্যাপি বার্থডে ও খুলিছ চাব লাগব না আনবক্সিং কৰা জুবিনদাৰ গান গাব আমাৰ খুচে গোৱা মইনত থকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনাৰ অশ্ৰু নিগৰিব কোৱা চন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনাৰ সিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে গাইজ খাওঁ দিয়ক আৰু বাৰ্থডেৰ ভাত খাজ মাছ চাত নাই দিয়া অলপমান দিয়ক হ'ব বাছ দালি চালি এইফালে মাৰো ভোক লাগিছে আরে বানাবো দিয়ক আৰু মাৰি দেও 2 3 4 100 200 300 400 500 4,500 নগদ 1 টকা এটা লাগে অলপমান পইচাটো দেখা गाइस पैसा अब होएगा शॉपिंग नया नया कपड़ा नो खुश কোৱা নাই নকয় তো গাইস এটো টেক 2 হয় আমাৰ সামৰণিৰ মানে এইটো কেমেৰাত আঙুলি চাঙুলি আহি গৈছিল আমি গম পোৱা নাছিলোঁ নতুন ন তো ভিডিঅ'টো ইমান হিন্দি চালে
যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আমাৰ ষ্টাইলত আমাৰ চেনেলত। গাইজ বুঢ়ী হ'লো আৰু 1 বছৰ গ'ল আৰু জীৱনৰ নাজানো আৰু 20 বছৰ, মোৰ 22 বছৰ গাইজ। 22 বছৰ একোডাল উখাৰিব নোৱাৰিলোঁ, কিন্তু বাৰ্থডে চেলিব্ৰেশ্যন পুৰা তামাম চলিছে। তো তেতিয়ালৈকে বাই বাই গাইজ বাই বাই নহয়, আমাৰ ষ্টাইলত আহিছোঁ দিয়ক।